চিৰাং জিলা ইউনাইটেড ফৰামৰ এক্স এন ডি হিচাপে আমাৰ চেণ্ট্ৰেল কমিটিৰ মানে উপদেশ হিচাপে আমি ইয়াতে একেলগ হোৱাৰ কাৰণটোৱেই হৈছে আমি এতিয়া যে চলিব লগা আহিবলৈ 9 এপ্ৰিলত যিটো আমাৰ 16th এছেম্বলি ইলেকশ্যন আছে তাতে আমি এতিয়াৰ বৰ্তমান যিটো চৰকাৰ চলি আছে BPF চৰকাৰ প্লাছ NDA আমি ইয়াক সমৰ্থন আগবঢ়োৱাৰ কাৰণে আজি আমি ইয়াতে মিডিয়া থ্ৰুৱেদি আপোনালোকৰ যোগেদি এইটোৱে আমি জনাব বিচাৰিছোঁ। আৰু ইয়াৰ কাৰণটো হৈছে যোৱা 5টা বছৰত আমি UPL চৰকাৰকো আমি সমৰ্থন দিছিলোঁ এটা উদ্দেশ্য লৈ পিনে, কিন্তু যিটো আমাৰ UPL গভৰ্ণমেণ্ট যিটো আমাৰ 5টা বছৰত আমাৰ যিটো আমাৰ XNDB যিটো আমাৰ সমস্যা আছিলে এইটো সমাধান কৰিব পৰা নাই, যাৰ বাবদ এইবাৰ আমি আমাৰ যিটো মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াৰ লগত কথা পাতি পিনে আমাক এটা মানে প্ৰমিছ দিছে যে আমাৰ যিটো XNDBৰ যিটো মানে সমস্যা আছে সেই সমস্যাটো সমাধান কৰাৰ এটা প্ৰতিশ্ৰুতি দিছে। এইটো লৈ পিনে আমি এইবাৰ অল ইউনাইটেড ফৰামৰ XNDB হিচাপে আমাৰ চিৰাং জিলা হিচাপে আমি সমৰ্থন আগবঢ়াব বিচাৰিছোঁ।